ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডয়া শৈব। হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু দেখিছে মই ৰেডি হৈ আছোঁ আৰু আজি আমাৰ কিবা এটা আছে আমাৰ ঘৰত। আৰু ভালকৈ মই চুলিখিনি ষ্ট্ৰেইট কৰা বুলি ভাবিছে নেকি? ষ্ট্ৰেইট কৰা নাই আকৌ দেই। মই এইখিনি মানে মই মূৰ ধুই আহিছোঁ যে চুই দিছোঁ আৰু ষ্ট্ৰেইট হৈ গৈছে। ইমান ভাল লাগিছে ন দেখি। আৰু আজি মানে মই ইমানেই ব্যস্ত আছোঁ, ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ কিন্তু সময় পোৱা নাই। চ' ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। আজি মানে মাৰ তৃতীয় বাৰ্ষিকী শ্ৰাদ্ধ, সেয়ে নিয়ম এটা কৰিছোঁ আৰু ডাঙৰকৈ পাতিবলৈও মানে প্ৰব্লেম হয়, যিহেতু মই মানে চব অকলে কৰিবলগীয়া হয়, সেয়ে অকণমান প্ৰব্লেম হয়। সেই নিয়ম এটাহে কৰিছোঁ। আৰু ঠিক আছে, তেতিয়া আপোনালোকক দেখাই আছোঁ আজি কেনেকৈনো কি কৰোঁ। ভিডিঅ'টো চাই থাকিব। লিপষ্টিকটো অকণমান লগাই লওঁ। মোৰ মানে গুটি এটা উঠিছে গাইজ, একদম মানে বিৰাট বিষাইছে নহয়। এইটো দেখিছে, এইটো একদম মানে কিনো হৈছে নাজানো আৰু ইমান বিষাইছে, মানে বিষাইছে। আৰু কাৰেণ্টটো নাছিলে, এতিয়া আহিলে কাৰেণ্টটো। এয়া দেখিছে ওপৰৰ ফেনে মানে বতাহে কাম নিদিছে, ইমান গৰম। আৰু সেইখন টেবুল ফেনখন বেগত ৰাখি লৈছোঁ চুলিখিনি শুকুৱাবৰ কাৰণে। এয়া মোৰ যোগাৰু হেয়াৰ ড্ৰায়াৰ। তাকেই চুলিখিনি ষ্ট্ৰেইট হৈ আছিলে, ভাল লাগিছিলে। আকৌ কাৰ্লি হৈ গৈছে শুকালত। বাৰু কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখাওঁ বোলো। আজি যিহেতু মাৰ সকাম হয়, সেয়ে মানে কেনেকৈ কি যোগাৰ কৰিছোঁ বোলো আপোনালোককো দেখাওঁ। আৰু এতিয়া মাৰ ফটোখনত এগছ চাকি দিলোঁ। মাথো এটাই কামনা কৰিছোঁ, মা তুমি য'তে আছা তুমি শান্তিত থাকা আৰু আমাৰ সকলোকে তাৰ পৰা আশীৰ্বাদ কৰিবা মা। আৰু গাইজ ইয়াতে মানে এইখিনিতে মানে কৰ্মখিনি কৰা হ'ব। আৰু দেখিছে এয়া সোনকালে উঠি গা পা ধুই ঘৰ দুৱাৰ মচি মগু তিয়াই থৈছোঁ। আৰু এয়া বুট, এয়া কেইটামান চাউ তিয়াই থৈছোঁ প্ৰসাদৰ কাৰণে। বাকী ইয়াত কিবাকিবি আছে আৰু এইখিনি মানে ফল মূল সেনেকৈ সেয়া তামোল পাণ কাটি ৰেডি কৰি থৈছে। আৰু ময়ো এখন খাই লওঁ, তামোল নাখালেতো গাইজ নহ'ব। মই মানে তামোল মেইন ন। এখন তামোল আপোনালোকে দেখা নাই চাগে, পোহৰত দেখাইছোঁ। এয়া তামোল দেখিছে। এতিয়া মানে এখন তামোল যিহেতু এখন মই খাই লওঁ। আৰু যিহেতু তামোল মেইন, তামোলৰ বিহনে একো নহয়। মানে মোৰ এনাৰ্জি হৈছে তামোলখন। মই তামোলখন খাই লৈহে মানে কাম বন কৰি ভাল পাওঁ। আৰু তামোল খাই ল'লোঁ। এতিয়া অকণে দিওঁ আহিব আৰু তাৰপিছতে ধৰ্ম হ'ব। আৰু গাইজ মোৰ পৰিল মগু ধোৱা ভাল, মানে মই এনেকৈ মগু ধুই ভাল পাওঁ একচুৱেলি। আৰু সেই মই মগু ধুম বুলি ক'লোঁ আৰু মই এনেকৈ শিকিছিলোঁ আমাৰ ককা এজনৰ পৰা। ভাল এনেকৈ ধুবলৈ ইজি হয়। আপোনালোকেও যদি ধুব নাজানে এই টিক্সটো মানে কৰিব পাৰে, এপ্লাই কৰিব পাৰে। চেকনি এনেকৈ ঘূৰাই ঘূৰাই মোৰ নিচিনাকৈ। আৰু গাইজ বহু অপেক্ষাৰ অন্তত বৰ্তাজন আহি পালে। আৰু তেওঁ এতিয়া ফল মূল গুচাই আছে, খুৰীয়েও অলপ হেল্প কৰি দিছে। মই অকণমান ৰেষ্ট লৈ লৈছোঁ। আৰু ভাইটিও আহি পালেহি। এয়া বৰমা বহি আছে বিচনী মাৰি মাৰি, ফেনে মানে কামেই দিয়া নাই। আৰু তাতে চাকি জ্বলালে যে ফেনখন মানে অফ কৰি দিয়া হ'ল। আৰু এতিয়া গীতা পাঠ কৰিবলৈ লৈছে, আপোনালোকেও অকণমান শুনক, ঠিক আছে। কুৰুক্ষেত্ৰে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডয়া শৈব কিম
গুৰুমন্ত্ৰীখন আৰু এতিয়া প্ৰসাদ খাবলৈ হৈ গ'ল। প্ৰসাদত এনেকৈ ডালিম দি দিছে, এনেকৈ খাই কিন্তু খুব ভাল লাগিলে। আৰু সকলো প্ৰসাদ খাই আছে। তাৰপিছত এয়া ৰুটি আৰু বুট দালি আৰু ৰসগোল্লা আছিল। এনেকৈ আৰু চিম্পুলকৈ আয়োজন কৰা হৈছিলে, যিহেতু মই কৈছোঁৱেই একদম মানে সাধাৰণভাৱে আয়োজন কৰা হৈছে। এয়া সকলোৱে খাই আছে আৰু পাপা আৰু মই এনেকৈ তেওঁক বিদায় জনালোঁ হাত ধৰি। আৰু কেতিয়ানো ভণ্টিয়ে ভিডিঅ' কৰি থ'লে গমেই নাপালোঁ, আচলতে মই তাইক কোৱাও নাছিলোঁ। আৰু এনেকৈ নিমখৰ পেকেট দান দিব লাগে, ভাল হয় হেনো। মই নাজানো বাৰু, মোক কৈছিলে কোনোবাই। আৰু আপোনালোকেও দিবচোন বাৰু এনেকৈ। আৰু গাইজ এতিয়া এই বৰ্তাজন কল কৰে, মানে আমি তেওঁক বিদায় দিলোঁ। আৰু বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো শেষ কৰিবলৈ হৈছে। আৰু আজি সকাম নিকাম ভালকেই হৈ গ'ল, সকলো আপোনালোকৰ আশীৰ্বাদত ভাল কুশলে হৈ গ'ল। আৰু এতিয়া চব ঘৰা ঘৰি গ'ল। আৰু এতিয়া মই কাম বন কৰি আজৰি হ'লোঁ, আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ। আৰু ভাবিলোঁ আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু, সেয়াই ভাবিলোঁ ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ। আৰু সকলো তেতিয়ালৈকে ভালে থাকিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ নতুন ভিডিঅ' আকৌ আহি আছে, সকলোৱে চাব, এনেকৈ মৰম দি যাব। আৰু তেতিয়ালৈ আকৌ লগ পাইছোঁ বাৰু, তেতিয়ালৈ বাই বাই।